फ्रेंड्स सीनियर्स जूनियर्स होप यू आर डूइंग वेल बंधुगण आप लोग सभी जन कुशल मंगल है ना আপোনালোকৰ সকলোটিয়ে কুশলে মংগলে আছে বুলি আন এটি ভিডিঅ' লৈ আহিছোঁ বন্ধুসকল চাওকচোন দেৱালীৰ বতৰত ইফালে ওলাই যাওঁতে বৰষুণৰ উৎপাতত ঘূৰিব নোৱাৰি কেনেও তাতে ৰাতি গধূলি চাকি জ্বলাব নোৱাৰিলোঁ কিন্তু দেখি ভাল লাগিলে কি এই বৰষুণৰ বতৰতো গুৱাহাটী মহানগৰীত ডেভেলপমেণ্টৰ কাম পূৰ্ণোদ্যমে চলি আছে নলা নৰ্দমা ফ্লাইঅভাৰ বনোৱাৰ কাম ৰাতি দিন চলি আছে অসম আকৌ উন্নতি পথত বুলি কবিতা ফাঁকি আওৰাবলৈ মন গৈছে बंधु यह जैसा अत्याधुनिक मशीन होते हुए सिविल कंस्ट्रक्शन की काम में बहुत सुधार आई है आप तो मानेंगे ही ना আপোনাৰ মহানগৰখন যেতিয়া খৰতকীয়াভাৱে উন্নতিৰ জখলাই দি দুপত দুপে আগবাঢ়ি যোৱা বুলি আপুনি দেখিব তেতিয়া আপোনাৰ বুকুখন একেবাৰে ফুলিটো আহিবই মনটো গাৰ্ডেন হৈ যাব আৰু গাৰ্ডেন লগা অৱস্থাতে আপোনাৰ যদি হঠাৎ বিনা মেঘে বজ্ৰপাত পৰা দি আন কিছুমান দৃশ্য এই যেনেকৈ এই দৃশ্য দেখুৱাইছোঁ এনেকুৱা এটা দৃশ্য যদি আপোনাৰ চকুত পৰে মানে যিটো নলা অত্যাধুনিক মেচিনেৰে বনাই আছে লাখ টকা কোটি টকা খৰচ কৰি তাৰ সদ্য ভৱিষ্যত মানে জাষ্ট ইন ফিউচাৰটো চাওক কেনেকৈ মানুহে কাচৰাৰে ভৰাই পেলাইছে এইটো নলা বনাইছে নে ডাষ্টবিন বনাইছে এজাক বৰষুণতে বন্ধু যেতিয়া মহানগৰখন এককালে বুকু পানীত ডুব যাব তেতিয়া প্ৰত্যেকৰে মুখে মুখে একোটা ৰিপৰ্টিঙৰ মাইক্ৰফোন থকা দি চিঞৰ বাখৰ হয় যে চৰকাৰে একো নকৰে আমি কলৈ যাম এই পুতি গন্ধময় অৱস্থাৰ বাবে দায়ী হ'ল পৌৰ নিগম চৰকাৰ পৰিকল্পনাৰ অভাৱ ডট কিন্তু তাৰ অন্তৰালত আপুনি আজি স্বচক্ষে দেখিলেনে ইমান মডাৰ্ণ টেকনলজি ইউজ কৰি ডেভেলপমেণ্টৰ গতি বঢ়াই নিয়া সত্ত্বেও সোঁহাতে যদি কনষ্ট্ৰাকশ্যন হৈছে লাখ টকা কোটি টকাৰ নলা নৰ্দমা বনিছে বাওঁ হাততেই এই পাব্লিক এই মহানগৰৰ এই মহানাগৰিকসকলে সভ্যতা সংস্কৃতি জানকাৰী ইনফৰমেশ্যন সকলো পুৰি ধোঁৱা চেঙত তুলি তেওঁলোকে কোটি টকীয়া নলাটোক ডাষ্টবিনলৈ পৰিৱৰ্তন কৰিছে আৰু ইয়াৰ বাবে দায়ী হৈছে কোন আপুনি মই সাধাৰণ পাব্লিকৰ লগতে এই দোকানদাৰসকল যিসকলৰ সন্মুখত এই নলাটো আছে আৰু যিসকল দোকানদাৰে এতিয়া বনাই থাকোঁতেও দেখিছে যে ইমান এটা চিভিল কনষ্ট্ৰাকশ্যন কৰিছে ইমান টকা খটুৱাই তাৰ বিনিময়ত তেওঁলোকৰ চাহৰ দোকানৰ পাণ দোকানৰ সব জাবৰাবিলাক আনি সেই নলাটোক আৱৰ্জনা পোতা এটা ডাষ্টবিনলৈ পৰ্যবেক্ষিত কৰাত তেওঁলোকৰ 99% ভূমিকা নাইনে তেওঁলোকে কিয় তেওঁলোকৰ সন্মুখত অহা গ্ৰাহকসকলক বুজাই দিব নোৱাৰে যে তোমালোকে এইবিলাক ডিসপোজেবল গ্লাছ হাবি জাবি জাবৰৰ ডমবিলাক সেই নলাটোত নেপেলাই আমি থোৱা এই ডাষ্টবিনটোত পেলোৱা তেওঁলোকে কিয় মুখপত্ৰৰ ভূমিকা নলয় তেওঁলোকে কিয় এনেকুৱা বেপেৰুৱা পাব্লিকক এখাৰ সোঁৰাই নিদিয়ে যে আমি মহানগৰিক হিচাপে বহুত পাইছোঁ আৰু যিখিনি পাইছোঁ তাকে আমি ভালকৈ বাহাল ৰাখিব লাগে আৰু যদি ৰাখিবই নোৱাৰোঁ তেতিয়াহ'লে সেইসকল বেপেৰুৱা পাব্লিকক তেওঁলোকে কিয় সোঁৰাই নিদিয়ে যে খাব নেজানি তোমালোকে চুবাই নষ্ট নকৰিবা এই ব্যৱস্থাপনাক पब्लिक का ये बेपरवाही को आप क्या कहेंगे बंधु नाचन ना आवे आंगन तेरा और खावन ना आवे चबा के नष्ट करे बहुत होल बंधु बहुत हो আছে আৰু কিমান হ'ব এনেকুৱা বেপৰৱাহী বন্ধু এবাৰ ভাবি চাওকচোন এফালে বনাই যাব এফালে পুতি যাব নলা জাবৰ জুথৰ আৱৰ্জনাৰে এইটো কি সম্ভৱ মানি লোৱা সদায় চিৰ দিনৰ কাৰণে
ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ কি আছে বন্ধু আপুনি এবাৰ কমেণ্ট কৰিবচোন আৰু মোৰ ভিডিঅ'বিলাক বিৰঞ্জন এণ্টাৰটেইনমেণ্ট চেনেলৰ যোগেদি আপুনি চাই থকা বুলি জানি ভাল লাগে কমেণ্টটো কৰিব আৰু ভাল লাগিলে শ্বেয়াৰ কৰি দিব যাতে পাব্লিক অপিনিয়ন জনমত এটা তৈয়াৰ কৰিব পাৰোঁ আমি ঠিক আছে পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম তাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ শাব্বা খেৰ আপনা খ্যাল ৰাখনা সুখে সন্তোষেৰে থাকিব বন্ধু বাই